এইফালে গৈ না তাতে মাৰিবলৈ হয় কম্প্ৰমাইজ কিয় কৰিব লাগে ৰঘুপতিটো তাত ওলাই থাকিলে ভালেই বাৰু মানে শ্ব'বিলাকত কৈ আছোঁ কালিও কৈছোঁ আপোনাৰ 16 দিন যাব পাৰিলো ৰবি সুবিধা অঁ তাপা আছামৰ ফালে থাকিম আৰু কাইলৈ পৰা আপা আছামতহে সুখী আৰু শ্ব' কৰি ভাল পাওঁ তাত ফুৰি গৈ মানে মৰম এটাও যেন টান এটা থাকে যেন লাগে এইফালে ওপৰলৈ যাবা বোলা মোৰ লগত সিদ্ধাৰ্থ শৰ্মা তেওঁ ৰঘুপতিৰ এতিয়া ডাবিং কৰি আহিছে ৰঘুপতিৰ বিষয়ে অকণমান ক'ব মোক এতিয়া ৰঘুপতি কেতিয়ালৈ ৰিলিজ হ'ব ৰঘুপতি ৰিলিজ হ'ব 26 মে একদম চমু চাপিল বিয়া ঘৰ যেনেকৈ বিয়া পাতিম বুলি ভাবিলে বহুত কাম থাকে তেনেধৰণৰ বহুত কাম আপোনালোকক আমি নিমন্ত্ৰণ দি আছোঁ আৰু বহুত মানুহ নিমন্ত্ৰণ দিবলৈ আছে অনুষ্ঠানৰ মাজে মাজে দি আছোঁ মোৰ অনুষ্ঠানত দেখিছোঁ বাৰু এইবাৰ বেলেগকৈ দেখিব এইবাৰ মোক সেইটোৱে মানে সিদ্ধাৰ্থ শৰ্মা এজ এন এক্টৰ এনেইতো যাত্ৰা আৰম্ভ বুলি ধৰিছোঁ এতিয়াৰ পৰা আকৌ এটা যাত্ৰা বেহাৰবাৰীয়ে মোৰ আৰম্ভণি সেয়া মোৰ আৰম্ভণি যে মই মানে অভিনয় কৰাৰ চেষ্টা কৰা মানুহ বুলি ধৰিব পাৰি আৰু কিন্তু তোমাৰ নাটক আগতে মই চাইছোঁ নাটকত বেলেগ বেলেগ কেৰেক্টাৰ দেখিছোঁ বৰ ধুনীয়া ধুনীয়া মানে সেই অভিনেতাজনক আমি ইয়াত দেখা পাম ন একদম 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 মোৰ নিজৰে দিল খুচ হৈ আহিছে ডাবিং যে চিনেমাখন ৰাইজে চাওক মই নিজে চাম এতিয়া যদি মই যদি কওঁ যে দৰ্শকে চাই একেষাৰে মানে কি চাব ইয়াত কি পাব ধৰি লওক যদি ৰঘুপতি চাই কিয় চাবলৈ আহিব ধৰি লওক ৰঘুপতি কিয় চাবলৈ আহিব হয় এইকাৰণে চাবলৈ আহিব এইখন একদম সম্পূৰ্ণ মনোৰঞ্জনমূলক চিনেমা প্ৰথম কথা আৰু এক্টিং হওক স্ক্ৰিপ্ট হওক বিৰাট জবৰদস্ত এখন চিনেমা মোৰ ব্যক্তিগত অনুভৱ কৈছোঁ মইতো এই চালে মইতো নকৰোঁ বুলি কৈছিলোঁ মোৰ এক বিশেষ মোৰ কাৰণত মই সেইটো কেতিয়াবা মানে কম ৰাইজক কিন্তু লাষ্টত কৰিলোঁ মই স্ক্ৰিপ্টটো শুনি মই ৰাইজে হাঁহিলে মোৰ ভাল লাগে আৰু মই সেই তেনেধৰণৰ কামবোৰ বেছি কৰোঁ কিন্তু এইবাৰ যেতিয়া আপোনালোকৰ চকু পানী নোলায় মই কাণ কাটি দিওঁ এইটো বৰ এটা প্লাছ পইণ্ট নহয় চেলেঞ্জ এইটো এটা ৰঘুপতিত একদম মানে মোৰ ফালৰ পৰা চেলেঞ্জ দিছে এইটো আৰু গেৰাণ্টি এটা একদম আৰু নতুন ৰূপত দেখা পাব আপোনালোকৰতো আশীৰ্বাদ লাগিবই সেইটোতো হয় আৰু সদায় আপোনালোকৰ আশীৰ্বাদতে আমি কৰোঁ কিন্তু এইটো এটা মানে গেৰাণ্টি দিছে যে আমাৰ সিদ্ধাৰ্থ শৰ্মাক মানে কি বুলি চবেই জানে আৰু তেখেতক এবাৰ নতুন ৰূপত দেখা পাব একদম তেতিয়াহ'লে শুভেচ্ছা জনাইছোঁ চাব নোচোৱাকৈ কিন্তু একো নক'ব চাবতো লাগিবই আৰু ফুল কনফিডেন্স থেংক ইউ সকলো শুভেচ্ছা জনাইছোঁ থেংক ইউ বিহু চলি আছে পুৰা আজি যামেই এতিয়া দৌৰা-দৌৰি তোমালৈও থাকিল ঠিক আছে ধন্যবাদ বিহু শুভেচ্ছা জনাইছোঁ চাব ৰঘুপতি লগ পাম 26 তাৰিখে সকলোৱে একেলগে চাম একদম একেলগে বাই বাই ঠিক আছে দিয়া লগ পাম